ডলাৰৰ ভ্যালু যেতিয়া বাঢ়ে আপোনাৰ ঘৰৰ পাকঘৰৰ চৌকাটোলৈকে ইয়াৰ প্ৰভাৱ পৰে কেনেকৈ পৰে কৈ আছো শুনক ডলাৰ যেতিয়া বাঢ়ে সোণৰ দাম বাঢ়ে তেলৰ দাম বাঢ়ে বস্তুৰ মূল্য বৃদ্ধি হয় এনেকৈ এখন দীঘলীয়া লিষ্ট এই মুঠতে এই গোটেই প্ৰক্ৰিয়াটো এডাল চেইন সিস্টেমৰ দৰে কাম কৰে এতিয়া প্ৰশ্ন হয় যে তেলৰ লগত ডলাৰৰ কি সম্পৰ্ক বা ঘৰৰ চাউল দাইল কেইটাৰ লগতনো এই ডলাৰ আৰু তেলৰ কি কানেকশ্যন আছে যিসকলে নাজানে কাইণ্ডলি ব্ৰিফলি বুজি লওক কথাখিনি এটা সময় আছিল $1 = 3 টকা আছিল আৰু আজিৰ ডেটত 95 পইণ্ট সামথিং কিবা এটা চলি আছে এতিয়া কথা হ'ল যে ইমান ডাঙৰ এটা হিউজ ডিফাৰেন্স আহিল কেনেকৈ ইয়াৰ প্ৰথম কাৰণটো হ'ল ইনফ্লেশ্যন মূল্য বৃদ্ধি যেতিয়া হয় টকাৰ ক্ৰয় ক্ষমতাটো কমি যায় মানে তেতিয়া কি হয় সেম একেটা বস্তুকে বেছি দামত কিনিবলগীয়া হয় ঠিক আছে তাৰ পাছত 2 নম্বৰ কাৰণটো হ'ল ট্ৰেড ডেফিচিট এখন দেশে যেতিয়া বিক্ৰী কৰাতকৈ বেছি কিনে তেতিয়া কি হয় ইন্টাৰনেশ্যনেল মাৰ্কেটত ডলাৰৰ ডিমাণ্ডটো বাঢ়ি যায় আৰু তেতিয়া কি হয় নিজৰ দেশৰ কাৰেন্সিত ইয়াৰ প্ৰেছাৰ পৰে ওকে ঠিক আছে ইয়াৰ পাছৰ কাৰণটো হ'ল ইম্পৰ্ট এক্সপৰ্ট ভাৰতে বহু বছৰ ধৰি ৰপ্তানিতকৈ বেছি আমদানি কৰি আছে ফৰ এক্সাম্পল দিছো ভাৰতৰ যিটো ডিফেন্স বাজেট সেইটো বহুত বেছি সবে জানে আৰু এই ডিফেন্সত যিবিলাক মেজৰ যিবিলাক ইকুইপমেন্টছ আছে আৰ্টিলাৰী হওক ফাইটাৰ জেট হওক ডিফেন্স সিস্টেম হওক এইবিলাক সব বাহিৰৰ দেশৰ পৰা ক্ৰয় কৰা হয় বিদেশৰ হয় যেনে ধৰক আপোনাৰ S-400 যিটো এয়াৰ ডিফেন্স সিস্টেম এইটো ৰাছিয়াৰ পৰা ক্ৰয় কৰা হয় এইটো ৰাফেলখন ফ্ৰান্সৰ পৰা লোৱা হয় আমেৰিকাৰ পৰা এইটো আপোনাৰ চিনুক যিখন হেলিকপ্টাৰ উৰে তাৰপিছতে আপোনাৰ আপাচি আমেৰিকাৰ পৰা লোৱা হয় ৰিসেন্টলি ইজৰাইলৰ পৰা আপোনাৰ ড্ৰোন কিনিছে হেৰন ড্ৰোন ইজৰাইলৰ পৰা লৈছে এনেকৈ জাপান ব্ৰিটেইন ফ্ৰান্স এনেকৈ কি কৰে যিবিলাক মেজৰ আৰ্টিলাৰী হওক বা ডিফেন্স সিস্টেমৰ যিখিনি মেজৰ ইকুইপমেন্টছ এইবিলাক আউট কাণ্ট্ৰিৰ পৰা ভাৰতে কিনে তাৰ পাছত আহিল ফৰেইন ইনভেষ্টমেণ্ট ফ্ল' বিদেশী বিনিয়োগকাৰী এজনে যেতিয়া ভাৰতত পইচা ইনভেষ্ট কৰে তেতিয়া কি হয় ভাৰতৰ টকাৰ ভ্যালুটো বাঢ়ি যায় ঠিকই কিন্তু ইনভেষ্টৰজনে যেতিয়া পইচাটো লৈ যায় তেতিয়া কি হয় ডলাৰৰ চাহিদা বাঢ়ি যায় এটো এক অন্যতম কাৰণ তাৰ পিছৰ কাৰণটো হ'ল গ্লোবেল ক্ৰাইসিস এণ্ড ৱাৰ কোভিড-19 দৰে পেণ্ডেমিক সিচুৱেশ্যন যদি আহে বা ৰাছিয়া আৰু ইউক্ৰেইনৰ যিখন ৱাৰ হ'ল তেনেকুৱা সিচুৱেশ্যনত কি হয় গোটেই ৱৰ্ল্ড মাৰ্কেটখন আপোনাৰ আনষ্টেবল হৈ যায় আৰু তেতিয়া কি হয় ইনভেষ্টৰসকলে ডলাৰক সেফ জোন বুলি ভাবে 1991ত এবাৰ ইণ্ডিয়ান ইকনমিক ক্ৰাইসিস হৈছিল জনাসকলে ভালকৈ জানে যে সেইটো সময়ত ভাৰতৰ অৱস্থা এনেকুৱা বেয়া হৈ গৈছিল নিজৰ দেশৰ সোণ বিদেশী বেংকত বন্ধকত ৰাখি লোন ল'বলগীয়া হৈ গৈছিল দেশ চলাবলৈ কাৰণে এনেকুৱা বেয়া অৱস্থা হৈছিল পাছত পিভি নৰসিংহ ৰাও আৰু মনমোহন সিঙে ইকনমিক ৰিফৰ্ম কৰে সিচুৱেশ্যনটো লাহে লাহে আণ্ডাৰ কণ্ট্ৰলত আহে এতিয়া কি হয় ক্ৰুড অইলটো অধিকাংশই মানে প্ৰায় দেশে কি কৰে ডলাৰত কিনা বেচা কৰে এটা কি হয় সাপোজ ধৰি লওক এক বেৰেল তেলৰ দাম $100 এতিয়া সেই তেলটো ডলাৰতে কিনিব লাগিব এতিয়া কি হৈছে সেই $100 হলনি এতিয়া ভাৰতৰ কিমান টকা খৰচ হৈছে $100 = 9,500 মানে 9,500 টকা সেই এক বেৰেল তেলত মানে কি হৈছে দিবলগীয়া হৈছে তেলৰ দামটো একেই আছে কিন্তু ডলাৰ শক্তিশালী হোৱাৰ বাবে ভাৰতে বেছি দামত তেলটো কিনিবলগীয়া হৈছে ঠিক তেনেকৈ ভাৰতে সোণ ফাৰ্টিলাইজাৰ ইলেক্ট্ৰনিক্স ষ্টন এইবোৰ বাহিৰৰ পৰা ইম্পৰ্ট কৰিবলগীয়া হয় আৰু ডলাৰত অধিক দামত কিনিবলগীয়া হয় অৰ্থাৎ ভাৰতৰ কাৰেন্সিৰ ভ্যালু যদি কমি যায় বস্তুৰ দাম অটোমেটিকলি বাঢ়ি যায় ধন্যবাদ